হাই ফ্ৰেণ্ডছ, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া সন্ধিয়া সময়ত মই ভাবিলোঁ যে এবাৰ দোকানৰ ফালে ওলাই যাওঁ। তাৰপিছত ৰাস্তাত আহি থাকোঁতে দাদা এজনে পকৰি ভাজি থকা দেখিলোঁ আৰু সেয়েহে মই পকৰি খাই ল'লোঁ। আৰু এইখিনি খাই ভাবিলোঁ যে সন্ধিয়া চাহকাপৰ বাবে কিবা অকণমান খোৱা বস্তু লৈ লওঁ। সেয়েহে মই ইয়াৰে পৰা চিঙৰা লৈ ল'লোঁ, কিয়নো চিঙৰাখিনি গৰম হৈ আছিল আৰু চিঙৰা খাই মই এনেও ভালেই পাওঁ সেইবাবে। আৰু এইখিনি লৈয়ে মই আহি থাকিলোঁ আৰু হঠাৎ মোৰ কিবা ঠাণ্ডা বস্তু খাবলৈ মন গ'ল, যিহেতু গৰমো পৰিছে। সেইবাবে মই আইচক্ৰীমৰ দোকানলৈ বুলি ওলালোঁ আৰু আইচক্ৰীমৰ দোকানত আহি কিনে মই নিজে কনফিউজ হৈ গ'লোঁ, কিয়নো ইয়াত বহুতকেইটা ফ্লেভাৰৰ আইচক্ৰীম আছিল। সেয়েহে মই ইয়াৰে পৰা চকলেট ফ্লেভাৰৰ আইচক্ৰীম এটা লৈ ল'লোঁ আৰু এইটো লৈয়ে মই পুনৰ উভতি আহিলোঁ। আজিৰ সন্ধিয়া সময়খিনি এনেদৰে পাৰ কৰিলোঁ। ভাল লাগে কেতিয়াবা এনেকৈ। আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। Thank you everyone.